বিয়া পাতিলে নহব বাচন ধুব লাগিব বাছা বাইয়া তোৰে কাহি মাৰি মূৰা ভাঙিম পুৱাই পুৱাই এইবিলাক জকাবা আহিবি তো শান্তি নহৰছি এই তুমি উঠিলা নেকি চাহটো বনিয়ে না মই গাটো ধুব দা হ'ব দা তিরিবলে যাও আসি তিরিবলে যাও আইদো কামত যা নেকি আর তোর বহুত কষ্ট হয় না উপায় নাই দে কি করবি দুই খেত দুখ কত নাই সুখ বেটা তিরি তো বলে খেতেছে ইটা কৈছে উপায় নাই কি কৈছে মেকসাই বজালাকে পলুৱা শান্তি হয়েছে সৰু সৰু চলি কেটাও জগা করছি কামক যা আউৰা তে কাজ তোৰে ভাল দে তিৰি চলি নহয় মানুহ আর হবয়ে খগেন ঠাট্টা নকৰবি আজি মোৰ তিৰি গেছি কালি তোৰ তিৰি যাব দাদা ৰঙা চাহ কাপ দিবচোন দিছো ৰ'ব পিছে আপোনাক এটা ফাঁচ দেখা পাইছো মই কালি আহিছো মানে এই আপোনালোকৰ ইয়াত যে বেংকটো আছে এই যোৱাকালিৰ পৰা মই মেনেজাৰ হিচাপত কাম কৰিব লৈছো হয় নেকি তে আপুনি আর এতে দেখো মই ইয়াতে থাকিম মেনেজাৰ বুলি গম পালো পিছে আপোনাৰ নামটো নয়ন মানে নয়ন হাজৰিকা আৰু আপোনাৰটো পিছে মোৰ নামটো খগেন পিছে আপনি মোক তুমি বুলিয়ে মাততে পারবো তো আচ্ছা পিছে খগেন এই দোকানখনত অকণ মাল নভৰা কিয় মালনো কি ভৰাব স্যার কিবাকে 2 পেকেট চিখৰ 2 কাপ চাহ বেছিয়ে চলিছো পইচা পাতিও হে খগেন তুমি এটা কাম নকৰা কিয় কি কাম হে স্যার খগেন আমাৰ বেংকে নতুনকৈ লোন এটা দি আছে লক্ষ্মী আঁচনি বুলি তুমি লব পাৰা লোনটো প্ৰথম টকা 3000 পাবা হয় নেকি তে পিছে স্যার লোনটোৰ কাৰণে কি কৰিব লাগিব নো পিছে খগেন তুমি বিয়া পাতিছানে বিয়া পাতিছো ৰব স্যার 1 বছৰে হল কিন্তু হলি চলি বলিৰ মুখ দেখা নাই খগেন মই থাকতে কিহত টেনচন লৈছ মই আছো তো
আৰু ইয়াৰো সমস্যাৰ সমাধান আছে। কি কলাক ছাৰ? মানে খগেন, পইচা থাকিলে সমস্যাৰ সমাধান হ'ব, আৰু পইচা পাবলৈ হলে আমাৰ এই লক্ষ্মী আঁচনিটো গ্ৰহণ কৰিব লাগিব। ছাৰ মই এতিয়া লোনটোৰ কাৰণে কি কৰিব লাগিব নো? এতিয়া তুমি ৱাইফৰ লগত এটা জইন ফটো উঠিব লাগিব। তে ছাৰ দেৰি কি হ'ল, বলক তে আমাৰ তাকে লগি। পিছে খগেন দোকানখন কি কৰিবা? দোকান মাৰো বুলি ছাৰ 30,000 টকা পাম, তাৰে খাম। বলক এতিয়া। মোৰনো কি আছে, লোনটো দিব পাৰিলে হ'ল আৰু। ছাৰ নাহে কে আহক। গেছো আহক ছাৰ। মণি মণি ছয়শ গুণি হৈছে আজি। আহক ছাৰ। এখেত আমাৰ বেংকৰ মেনেজাৰ, কালিয়ে নতুনকে জইন কৰিছে। আহক ছাৰ, বহকচোন। পিছে ছাৰক আমাৰ ঘৰত কি আনিছো তুমি গম পাইছো না নাই? নাই ছাৰ আপুনিয়ে কৈ দিয়কচোন কথাটো। মানে মই খগেনৰ দোকানৰ অৱস্থাটো দেখিলো, কিন্তু মাল ভৰাব কোৱা তেওঁৰ দোকানৰ আৰ্থিক অৱস্থাটো ক'লেই। সেয়েহে আমাৰ বেংকটোৱে লক্ষ্মী আঁচনি বুলি এটা লোন দি আছে, তাকে ল'ব তেওঁক ক'লো আৰু। ভালে দেখোন। লোনটোৰ কাৰণে কি কি কৰিব লাগিব? প্ৰথমে তোমালোক দুয়ে ফটো এটা উঠিব লাগিব, জইন ফটো। ফটো উঠাই বোলে আমাৰো ফটো উঠাও আপোনালোক। লোন পোৱা কথা। তে খগেন ফটোটো উঠিলে ডকুমেণ্ট খিনি লৈ আহা। কাগজ খিনি লৈ আহা, ছাৰক দিয়া কাগজ খিনি। পিছে এইটো নাম্বাৰ। ছাৰ মোৰনো ক'ত মোবাইল আছে, এইটো মনিৰে দিয়ক নাম্বাৰ। ঠিক আছে, মই এতিয়া গৈ থাকো, কিবা লাগিলে মই কল কৰি দিম হা। ঠিক আছে দিয়ক। ছাৰ চাহটো খাই যাওক দে। খগেন চাহ মানে আজি নাখাওঁ দিয়া, বেলেগ এদিন আহিলে খাম দিয়া। গৰম বহুত দিছে, নেমু চৰবত বনাই দিম নেকি? নাই দিয়া, আজি নাখাওঁ, পিছত কেতিয়াবা আহিলে খাম দিয়া। পিছে খগেন তুমি দোকানত যাবানে? যাওঁ ৰ'ব ছাৰ। তে মনি তুমি থাকা, মই যাওঁ দা দোকানক। আহক ছাৰ। ছাৰ লোনটো বনাব। তুমি কিয় টেনশ্যন দিছা? মই থাকাটো দিবি আৰু তাকে চব কৰি দিম। কিবাকে হ'লেও হয়। তোমাৰ হৈয়ে যাব। খগেন দোকান চোকান এইটো কহে গৈছিলি, তোমাৰ ডাঙাৰে নেকি? আমাৰ বেংকৰ মেনেজাৰে নতুনকে আহিছে। তাকে ছাৰে ক'লাক কিবা অলপ লোনৰ বিষয়ে আলোচনা কৰিব আহিছিল, বেলেগ তোমাৰ নহয় ৰ আকৌ। দেছো দেখা যাব। মনিচোন কলৈ গৈছিলা? বজাৰ অলপমান আছিল ৰ'ব ছাৰ, আপুনি আমাৰ দেখি যাব নেকি? মই মানে বেলেগ এঠাইলৈহে যাব লগা আছিল, তুমি ক'লা যেতিয়া ব'লা থয়ে হ'ব। বলক দে ছাৰ। বহা। খগেন চাহকাপ ভালে বনাইছা।
নামন চেনি কম হলি ভাল লাগিল ঐ বাইদেউ চাদা খোলা মাৰ আজি পিছে গৰম বহুত চৰবত নোখোৱা নেকি চৰবত আহকচোন ভিতৰলৈকে বহক ৰ'ব মই চৰবত লওঁ দে চিনা নাই চাদা মাৰা আল্লাহ পানী এক বটল লৈ আছো তাৰ পৰা যাই পেলাই আহোৱাচোন আহোৱা আপনি চৰবত মিঠা বেছি ছাৰ কিছুমান বস্তু বিশেষ মানুহে বনালে তেতিয়াও মিঠা হৈ যায় ও মনিব খগেন দাই পানী এক বটল দিবা দিছি আজি বহুত গৰম দিছে ন ইস গৰম যেনে মৰমতে নে আমার গাঁৱত আজিকালি রাসলীলা চলে কিন্তু হয় দেই লাষ্ট চিনটো কিন্তু মজা আছিল আৰু অলপ চাবা পাৰলি কি লাগছি নে তই আৰু কলি বিশ্বাস কৰবি না কি কচোন ক তই যি খাস মেনেজাৰ বনাইছা তাৰপিছত কি হলে তাৰ পিছত